মই দেখাই নাই, মই সবাই আইছো মই বাজারে, মই খবর পাই আইছো। কি হয় তোমার মানুষ? মোৰ বাই হয়। ঘৰত ফোন কৰি আহিছে নেকি? হ্যাঁ, ফোন করছে বলে বেলেগে খবর দিছে, তার ফোন। ঘৰত ফোন কৰি আহিছে নেকি? হ্যাঁ। ঘৰত ফোন কৰিছে নেকি? না না না, ফোন করা নাই, তানে বাজার তানে ভিক্ষা চিকা খোঁজে, তার ফোন আইছে। বজাৰত কি কৰে? ভিক্ষা খোজে? হ্যাঁ। পিছত পিছত এনেকে হয়ে গেছে। মানুহজন ঘৰ ক'ত? মণিপুর নেসুয়া। কি নাম? তার নাম সিদ্ধা। হ্যাঁ, আশোকালী। কি কাম কৰে এনে? কাই তাই তানে ভিক্ষা চিকা খোঁজে, তার কারণে। হ্যাঁ। এই ইয়াতে কৰে নেকি? গেটপাৰাতে কৰে? হ্যাঁ, গেট পারা বাজার সদর করে। ডেইলি ৰাতিপুৱা এনেকে বজাৰত ওলাই? ডেইলি ৰাতিপুৱা আপোনাৰ সি বজাৰত আহে, বজাৰত আহি কিনে ঠেলা চলাই কিনে সি মানে সংসাৰটো চলাই এনেকে। কোনটো ট্ৰেইনত এনেকুৱা ধৰণৰ সংঘটিত? সেইটো মই গম নাপালো কোনটো ট্ৰেইনত হ'ল, মই এতিয়া আহি পালো আৰু মই গম নাপালো কোনটো ট্ৰেইনত হ'ল। মই গম নাপালো, মই মাত্ৰই আহিলো। এই মানুহজনৰ নাম হ'ল সিদ্দিক, দেউতাৰ নাম আশোক আলী, মণিপুৰ গাঁৱৰ বাসিন্দা হয়। ঘৰটো মণিপুৰ গাঁও, উত্তৰ আঠিয়াবাৰী, মণিপুৰ। মোৰ নাম মহম্মদ আলী। এইটো দিল্লীৰ পৰা অহা। ৰাজধানী এক্সপ্ৰেছ। ৰাজধানী এক্সপ্ৰেছ। এইটো দিল্লীৰ পৰা ডিব্ৰুগড়লৈ যোৱা। মানুহটো মই চিনি পোৱা নাই, এইটা এই মহম্মদ আলীয়ে যিটো কৈছে সিয়ে চিনি পাইছে, মই চিনি পোৱা নাই। মোৰ ঘৰ ইয়াত নহয়। মানুহটোৰ বয়স 30-32 মান হ'ব।